Hello everyone, welcome to my channel All in One Tube. So আপোনালোকে নিশ্চয় থাম্বনেল চাই গম পাইছে যে মই আজি এই ভিডিঅ'ত আপোনালোকক পেন কাৰ্ড আৰু আধাৰ কাৰ্ড কেনেকৈ লিংক কৰে তাকে অকমান দেখাব চেষ্টা কৰিম আৰু আপোনালোকে নিশ্চয় গম পাইছে আজিকালি আমাৰ অসমত বহুত যতে আপোনালোকে যাও যি কোনো কেফে থুমাক অকল পেন কাৰ্ড আধাৰ কাৰ্ড লিংক কৰা আপোনালোকে চাব পাৰে বা বেংকতেই হওক সো আজিকালি আপোনালোকে নিজৰ ঘৰতে বহি যদি এন্ড্ৰইড ফোন আছে এন্ড্ৰইডৰ ফোনৰ যোগেদিও কৰিব পাৰে আৰু যদি পিসি বা ল্যাপটপ আছে পিসি ল্যাপটপতো কৰিব পাৰে সো আপোনালোকে প্ৰথমতে গুগল ওপেন কৰিব লাগিব আৰু গুগল ওপেন কৰাৰ পাছত আপোনালোকে ই ফাইলিং বুলি আছে সো মই ইয়াত অলৰেডি মই সাৰ্চ কৰি থৈছিলো সো ই ফাইলিং বুলি সাৰ্চ কৰিব আৰু মই ৰিকুৱেষ্ট কৰিছো যাতে আপোনালোকে নিজৰ ভিডিও কোৱালিটিটো অকমান হাই কৰি লওক যেহেতু আপোনালোকে হাই কৰিলেহে ইয়াৰ গুটেই আখৰখিনি ভালকে চাই পাব নহলে আপোনালোকক অকমান দিগদাৰ হ'ব চাবৰ কাৰণে আৰু সো ই ফাইলিং খোলাৰ লগে লগে ইয়াত আপোনালোকে দেখা পাইছে ইনকাম টেক্স ডিপাৰ্টমেন্ট বুলি সো এই ইনকাম টেক্স ডিপাৰ্টমেন্টটো আপোনালোকে ক্লিক কৰিব লাগিব সো এইটো ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এটা এনেকুৱা পেজ খুলি আহিব আৰু ইয়াত দেখা পাইছে আপোনালোকে ই ভেৰিফাই ৰিটাৰ্ন লিংক আধাৰ ষ্টেটাস আৰু লিংক আধাৰ এনেকুৱা আছে সো সক আজিকালি বহুত এনেকুৱা মানুহৰ অলৰেডি লিংক হৈ আছে এতিয়া আপোনাৰ পেন কাৰ্ড আৰু আধাৰ কাৰ্ডটো লিংক আছে নে নাই হেতু চেক কৰিবৰ কাৰণে প্ৰথমতে আপোনাক লিংক আধাৰ ষ্টেটাসটো আপোনালোকে চেক কৰি ল'ব লাগিব সো লিংক আধাৰ ষ্টেটাস আপোনালোকে ক্লিক কৰক আৰু ক্লিক কৰাৰ পাছত এনেকুৱা লোডিং হ'ব মোৰ অকমান নেটৱৰ্কৰ ইস্যু আছে সো আপোনালোকৰ যদি তাত নেটৱৰ্ক ভাল আছে তেতিয়ালে একো প্ৰবলেম নহব ফাষ্ট কাম কৰিব আৰু এনেকুৱা এটা পেজ খুলি আহিব আপোনালোকে লিংক আধাৰ ষ্টেটাসটো যদি মাৰে আৰু ইয়াত আপোনালোকে নিজৰ পেন কাৰ্ডৰ নম্বৰ আৰু আধাৰ কাৰ্ডৰ নম্বৰটো মাৰি চাব লাগিব সো মোৰ পেন কাৰ্ডৰ নম্বৰটো মাৰিলো আৰু আধাৰ কাৰ্ডৰ নম্বৰটো মাৰিব লাগিব সো মোৰটো মাৰি দিলো আৰু ইয়াত অকমান যেহেতু প্ৰাইভেচিৰ কথা আছে সো হেতু কাৰণে মোৰ শো কৰিব নোৱাৰিম পেন কাৰ্ডৰ নম্বৰ আৰু আধাৰ কাৰ্ডৰ নম্বৰ সো মোৰ নম্বৰটো মৰাৰ পাছত ভিউ লিংক আধাৰ ষ্টেটাস বুলি আছে সো হেতু আপোনালোকে ক্লিক কৰিব লাগিব তেতিয়া আপোনাৰ শো কৰিব এতিয়া সক মোৰ ইয়াত শো কৰিছে যে ইয়োৰ পেন কাৰ্ড ষ্টাৰ্টিং উইথ ডিটি তাৰপিছত 5 আর যেটো আছে মোৰ পেন কাৰ্ডৰ নম্বৰ আৰু ইজ অলৰেডি লিংক টু গিভেন আধাৰ বুলি লিখা আছে সো মোৰ পেন কাৰ্ডটো আধাৰ কাৰ্ডৰ লগত অলৰেডি লিংক হৈ আছে কিন্তু যদিহে আপোনালোকৰ লিংক নাই তেতিয়ালে ইয়াত কিন্তু এনেকা নহয় নাহিব ইয়াত নট তো মই আপোনালোকক আৰু এটা এনেকা মাৰি দেখাই দিছো যেটো লিংক আছে নে নাই আৰু এটা চাবৰ কাৰণে সো 1 মিনিট ৰব মই আপোনালোকক আৰু এবাৰ দেখাই দিছো এটো বেলেগৰ এটা মই মাৰি দেখাই দিম সো সক ইয়াত মই আৰু এটা বেলেগৰ নম্বৰ দিলো এটো মোৰ নহয় সো বেলেগৰটো মই যদি ইয়াত ভিউ লিংক আধাৰ ষ্টেটাস যদি মাৰো তেতিয়ালে চাব ইয়াত সক ইয়াত পেন নট লিংক উইথ আধাৰ বুলি লিখা আছে আৰু ইয়াত প্লিজ ক্লিক অন লিংক আধাৰ সো ইয়াত এটা লিংক দিয়া আছে সো এই লিংক আধাৰত আপোনালোকে যদি ক্লিক কৰি দিয়ে তেতিয়ালে ডাইৰেক্ট আপুনি হিটু পেজত গুচি যাব আধাৰ কাৰ্ড যত লিংক কৰে এতিয়া সক এনেকুৱা এটা পেজ খুলি আহিব যেতিয়া আপোনাৰ লিংক কৰিব লগা থাকে তেতিয়ালে আৰু ইয়াত আপোনালোকে আকৌ এবাৰ নিজৰ পেন কাৰ্ডৰ নম্বৰটো মাৰিব লাগিব সো পেন কাৰ্ডৰ নম্বৰটো মই আকৌ এবাৰ মাৰি চাইছো ইয়াত সো সক ইয়াত মই এতিয়া মাৰিলো পেন কাৰ্ড আৰু আধাৰ কাৰ্ডৰ নম্বৰটো মাৰি দিলো সো এতিয়া ইয়াত আপুনি ভ্যালিডেট বুলি মাৰিব লাগিব ঠিক আছে ইয়াত ভ্যালিডেট নম্বৰটো আপোনালোকে ক্লিক কৰিব লাগিব সো ইয়াত লিখা আছে এছ ইয়োৰ পান ইজ এলটেড অন অৰ আফটাৰ 1 জুলাই 2017 নো পেনাল্টি মানে যেটো আমি ইয়াত কোৱা হৈছে যে আপোনালোকে যেহেতু আগতে কৰিছিল বা আপোনালোকে অসমৰ হেতু কাৰণে আমাৰ ইয়াত যেটো চাৰ্জ আছিল নহলে এনে আপোনালোকে সাগে শুনিছে যে আমাক এতিয়া পেন কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক কৰিবৰ কাৰণে চাৰ্জ এটা লৈছে হেতু হৈছে ফাইন টু 1000 रुपीस সো ইয়াত লিখি দিছে যে আপোনালোকক 1000 रुपीस ফাইন দিব নালাগে যেহেতু আমি অসমৰ হয় আৰু আমাৰ এই যেটো
কি কয় পেন কাৰ্ড 1 জুলাই 2017 পাছত বনোৱা হৈছে, সেইটো কাৰণে আজি ইয়াত ফাইন দিব নালাগে। চ' ইয়াত কণ্টিনিউ কৰি দিব। চ' কণ্টিনিউ কৰি দিয়াৰ লগে লগে আপোনালোকৰ ইয়াত নিজৰ পেন কাৰ্ড আধাৰ কাৰ্ডত যিটো নাম্বাৰ নেম আছে সেইটো মাৰিব লাগিব। ইয়াত মাজতে আৰু এটা কথা কৈ দিওঁ, যদিহে আপোনালোকৰ পেন কাৰ্ডৰ নেম আৰু আধাৰ কাৰ্ডৰ নেমত অকণমানো যদি অকল এটাও যদি স্পেলিং কিবা এটা ৰং আছে, তথাপিও কিন্তু আপোনালোকৰ লিংক নহ'ব। আপোনালোকৰ আধাৰ কাৰ্ডৰ মতে ইয়াত নেমটো দিব লাগিব, আৰু আধাৰ কাৰ্ডৰ নেমৰ লগত যদি আপোনালোকৰ পেন কাৰ্ডৰ নামটো নিমিলে, যদি আপোনালোকৰ অ জেগাত যদি এ আছে বা পি জেগাত যদি টি আছে, তথাপিও কিন্তু আপোনালোকৰ নহ'ব। চ' ইয়াত মই মাৰি দিছোঁ নেমটো। আৰু ইয়াত আপোনালোকৰ ফোন নাম্বাৰ দিব লাগিব। ফোন নাম্বাৰ যদি আপোনালোকৰ নিজৰ আছে নিজৰে দিব, যদি নিজৰ নাই তেতিয়াহ'লে ঘৰৰ কাৰোবাৰ দিলেও হ'ব। ইয়াত মই দি দিছোঁ। আৰু ইয়াত চাওক, ইয়াত আপোনালোকৰ লিখা আছে যে আই হেভ অনলি ইয়াৰ অফ বাৰ্থ ইন আধাৰ কাৰ্ড, আৰু ইয়াত আই এগ্ৰি টু ভেলিডেট মাই আধাৰ ডিটেইলছ। চ' ইয়াত আপোনালোকে আধাৰ কাৰ্ডত চাব, যদি আধাৰ কাৰ্ডত আপোনালোকৰ DOB-টো যিটো ডেট অফ বাৰ্থ আছে, তাত যদি আপোনালোকৰ মাহ আৰু ডেটটো দিয়া নাই, তেতিয়াহ'লে অকল যদি আপোনালোকৰ চনটো দিয়া আছে, তেতিয়াহ'লে আপোনালোকে ইয়াত ক্লিক কৰিব লাগিব। আৰু যদি আপোনালোকৰ গোটেইটো দিয়া আছে, আপোনালোকৰ চন, আপোনালোকৰ ডেট গোটেইখিনি দিয়া আছে, তেতিয়াহ'লে আপোনালোকে ইয়াত ক্লিক নকৰি পিনি আপোনালোকে ইয়াত ক্লিক কৰিব লাগিব, এইটো আঁতৰাই দিব লাগিব। তাৰপাছত আপোনালোকে লিংক আধাৰত মাৰিব লাগিব। ইয়াত এটা OTP আহিব আপোনালোকৰ। চ' এই OTP-টো আপোনালোকক দিব লাগিব মোবাইল নাম্বাৰত। চ' ইয়াত মই মাৰি দিলোঁ মোৰ OTP-টো, আৰু OTP-টো মাৰি দিয়াৰ পাছত আপোনালোকে ভেলিডেট বুলি দিব লাগিব। আৰু ভেলিডেট কৰাৰ লগে লগে এতিয়া চাওক, ইয়াত আহিছে ইয়ৰ আধাৰ পান লিংক ৰিকুৱেষ্ট হেজ বিন ৰিচিভ এণ্ড চেণ্ড ফৰ ভেলিডেশ্যন। চ' আপোনালোকৰ ইয়াত অলৰেডি হৈ গৈছে, আৰু আপোনালোকে 48 আৱাৰ্ছত, অৰ্থাৎ আপোনালোকে 2 দিনৰ ভিতৰত আপোনালোকৰ পেন কাৰ্ডটো আকৌ যদি আপোনালোকে লিংক ষ্টেটাছত গৈ পিনি চেক কৰে, তেতিয়াহ'লে আপোনালোকে ধুনীয়াকৈ তাত দেখা পাব যে আপোনাৰ আধাৰ কাৰ্ডটো লিংক হৈ গৈছে পেন কাৰ্ডৰ লগত। চ' এইখিনি আছিল। চ' এইখিনিৰ কাৰণে আপোনালোকে আজি বহুত মানুহে মই দেখা পাইছোঁ, কিছুমান মানুহে কেফেত গৈছে, কিছুমান মানুহে আজি বেংকত দৌৰিছে, আৰু বহুত মানুহৰ ওচৰত আজিকালি এণ্ড্ৰইড ফোনো আছে, কিন্তু সিহঁতি আজি গম পোৱা নাই, আৰু গম নোপোৱাৰ কাৰণে আজি সিহঁতি সেই ইমান ৰ'দত যাবলগীয়া হৈছে। চ' এই ভিডিঅ'টো যাতে আপোনালোকৰ নিজৰ ফ্ৰেণ্ড চাৰ্কেলতো আপোনালোকে শ্বেয়াৰ কৰে, যাতে প্ৰত্যেকটা মানুহে নিজৰ ঘৰত বহি পিনি নিজৰ ঘৰৰ আৰু নিজৰ পেন কাৰ্ড বা আধাৰ কাৰ্ড লিংক কৰিব পাৰে। চ' এইখিনি ভিডিঅ'টো আছিল। চ' উইচ ইউ অল দ্য বেষ্ট। থেংক ইউ।